মই এটা সৰু ধুনীয়া প্ৰাকৃতিক দৃশ্য ঠাই এখনত যাম, নদী এখনলৈ যাম। আৰু এই মই লগ পাইছোঁ আমাৰ দাদা ৰাজীৱ বসুমতাৰী। ৰাজীৱ দা কিবা ক'ব নেকি? তোমাৰ চেনেলটো সকলোৱে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে, তুমি আগবাঢ়ি যোৱা আজি আৰু আশীৰ্বাদ কৰিছোঁ। তুমি যিকোনো ঠাইতে যোৱা যাতে তুমি ভালকৈ সেই ঠাইখিনি এক্সপ্ল'ৰ কৰিব পাৰা, সেইটো আশীৰ্বাদ কৰিছোঁ। আৰু সদায় ভগৱানে যি মানে নিজে কষ্ট কৰে ভগৱানে লগত থাকে, তোমাৰ ভাল হ'ব। থেংক ইউ। বন্ধু আহি পালেহি, আমি একেলগে চিধা বিহপুৰীয়ালৈ যাম। আহিলে আমি বন্ধু আৰু আমি বিহপুৰীয়া সমীপে আমি গৈ আছোঁ। যাত্ৰা আমাৰ আৰম্ভ হৈ গৈছে। আপোনালোকক ভালকৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আমি যে গৈ আছোঁ বিহপুৰীয়াৰ ফালেদি, এজন খেতিয়ক আমি আপোনালোকক দেখুৱাম। খেতিয়কজনৰ নামটো ৰমজান আলী। তেখেতে বগৰী খেতি কৰি বহুত লাভৱান হৈছে। তেখেতে কোৱা মতে 1 বিঘা মাটিত প্ৰায় 1 বছৰত 50,000, 60,000 বেছি পাব পাৰে। আৰু সেই তেখেতৰ মুখেদি আপোনালোকে শুনিব তেখেতে কেনেকৈ বগৰী পালন কৰে। যদি আপোনালোকে বগৰী খেতি কৰিব বিচাৰে তেতিয়াহ'লে মই কণ্টেক্ট নাম্বাৰটো ডিছক্ৰিপশ্যনত দি দিম, তেতিয়া আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু এটা কথা মই কওঁ, যদি ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বহুত কষ্ট কৰি ভিডিঅ'বোৰ বনাওঁ। তোমাক হৃদয়তে লৈ যাম, মই লৈ যাম দূৰণিলে। তোমাৰ হৃদয়তে বৈ যাম, মই বৈ যাম নদীৰ দৰে। সযতনে সজোৱা গামখাৰু হাততে পিন্ধি লৈ বজাবা গগনা হিয়াতে। এতিয়া আমি বিহপুৰীয়া পাম। এয়া বিহপুৰীয়া আমি টাউন সোমালোঁ। আপোনালোকৰ টাউনখন ভালকৈ দেখুৱাবলৈ পাৰিম নে নোৱাৰিম নাজানো, বাইকত থাকোঁতেও। হ'লেও যিমানটো পাৰোঁ আপোনালোকক দেখুৱাওঁ। আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকক। এতিয়া আমি আহি বিহপুৰীয়া পালোহি আৰু বন্ধু আছে মহেন্দ্ৰ কি কৰিবা কোৱা? বহুত ভাল লাগিছে, আগত আৰু ভাল লাগিব। যাত্ৰা মাত্ৰ আৰম্ভ হৈছে আৰু কৈ দিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি। আৰু বিশেষকৈ এইটো মোৰ বন্ধু অনুপম গোৱালা, ইয়াৰ চেনেলটো চবেই ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা আৰু ইয়াক আগবঢ়াত ইয়াৰ যাত্ৰাৰ পদদৰ্শী হ'বা বুলি মই চবকে শুভকামনা দিছোঁ। আৰু চবেই যাতে লগ দিয়া, ইয়াক সহায় কৰা, ছাপোৰ্ট কৰা, তাৰ কাৰণে মই আকৌ তোমালোকক এবাৰ ছাবস্ক্ৰাইব কৰিবলৈ জনাই দিছোঁ। ৰঙাকৈ কলিজাত ৰাগিয়াল সুৰেৰে মৰমবোৰ সানি দিয়া সুমধুৰ গীতেৰে বুজাম হিয়াৰ মৰম। আমি যে ৰাস্তাবোৰ ইমান বেয়া হ'ব বুলি সপোনতো ভবা নাছিলোঁ। আমি পথাৰত চলোৱা নিচিনা লাগিছে। দেখিছে কিমান গাত পানী চানী পৰি আছে, গছ চছ আপোনালোকে দেখি আছে, দেখিছে বোকা কেনেকৈ চব। বহুত কষ্ট কৰি আমি ভিডিঅ'বিলাক বনাওঁ, বহুত কষ্ট কৰি আমি জাৰ্ণি কৰোঁ, ব্লগ বনাব চেষ্টা কৰোঁ আপোনালোকক। আমাৰ লোকেশ্যনটো ভুল হৈ গৈছিলে। আমি যিফালে আহিব লাগিছিলে সেইফালে আহিব নোৱাৰিলোঁ। আমি আকৌ ঘূৰি যাব লগা হ'ল। বৰ্তমান আমি ডিক্ৰঙৰ কাষে কাষে গৈ আছোঁ। ৰাস্তাটো চব কিমান ঠেক। আমি আহি ৰমজান দা ঘৰ পালোহি
আৰু ৰমজান দাক আমি বগৰী খেতিৰ বিষয়ে অলপমান সুধিবলৈ ল'লোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। খেতিটো কৰিলে ভাল আৰু কৰিব লাগে মানুহে। এতিয়া ধৰক কাম বন নাই, কাৰোবাৰ সুবিধা আছে সি কৰিব লাগে, কৰিলে আগবাঢ়িবই আৰু খেতিটোত লাভৱান আছে, ফলাফল হ'ব। চ'ত মাহতে ৰুব লাগে বস্তুটো। চ'ত মাহত ৰুই সাৰ জাবৰ দিলে ধুনীয়াকৈ এই পৰ্যায় আহি পৰে মানে ভাদৰ আহিন মাহলৈকে। আৰু দাদা পুহ মাহত আপুনি এই বগৰী খেতিটো কিমান দিন হ'ল এইটো কৰি থকা? এইটো কৰি থৈ আজি মোৰ 2 বছৰ হ'ল। 2 বছৰ হ'ল। ইয়াতকৈ ওখ নহয় নেকি আৰু? হয়, এইটো মানে তাক মাটিৰ লগত খাদ্য দিয়াটোৱে কথা। মাটিৰ লগতে খাদ্য দিয়া হয় ন? খাদ্যটো তোমাৰ চ'ত মাহৰ পৰা আৰম্ভ কৰিলে কাৰ্টিঙৰ পিছৰ পৰা পখা আহিব। পখাৰ পৰা মানে খাদ্য দি থাকিলে বৰ ওখ ওখ হ'ব মানে। হয় হয় বৰ ওখ হ'লে মানে কি চৰাই চিৰিকটিটো বেছি পৰিব। হয়। এইটো এনেই লাগনটো কেতিয়া লাগে? লাগনটো এই ফুলিছে আৰু কাতি মাহৰ পৰা গুটি আহিব, হয় মানে জানুৱাৰীত চলে আৰু বস্তুটো। হয় হয়। এতিয়া আপোনাৰ এড্ৰেছটো কৈ দিয়ক। আপোনাৰ এইকণ জেগাকণৰ নাম কি কয়? এইখন জেগাকণৰ নাম আপোনাৰ এতিয়া বাগিচা বুলিয়ে ক'ব লাগিব। বাগিচা বুলি ক'ব, মানে দিক্ৰং নদীৰ কাষত যি বাগিচা আছে, গাঁও বাগিচা গাঁও আছে। বাগিচা গাঁৱৰ আপোনাৰ কি নাম ক'লে আপোনাৰ? ৰমজান আলী। ৰমজান আলী এখেতৰ এই বগৰী খেতিৰ দ্বাৰা লাভৱান হৈ আছে। আৰু আমি দেখিব পাইছোঁ এই পলিথিনৰ ভিতৰত কি অলপ জনাই দিব নেকি? কবি পুলি। এই কবি পুলি লগাই আছে। আপোনালোকে নিশ্চয় দেখিব পাইছে। এই আমাৰ ৰমজান দাৰ যি প্ৰচেষ্টা, এই আপোনাক আমি অলপ ভিডিঅ'টোত ধুনীয়াকৈ দেখুৱাই দিছোঁ। এয়া ৰমজান দাই কবি পুলি এটা ইতিমধ্যে লগাই আছে। আৰু এটা কথা আপোনাক মই সোধোঁ দাদা, অকণমান ভিতৰলৈ সোমাব পাৰিম নহয়? পাৰিবা, কেলৈ নহয়, পাৰিবা। যি বগৰী খেতি, এইটো আপোনাৰ ফলাফলটো কেনেকুৱা, মানে বছৰেকত আপোনাৰ কেনেকুৱা ধৰণৰ লাভৱান হ'ব পাৰে? ফলাফলটো এতিয়া ধৰা তুমি একেবাৰে কমটো এবিঘা মাটিত 50,000 টকা আহিব। এবিঘা মাটি 50,000? কম, একেবাৰে কমটো মানে। আৰু যদি ভাল হয় তেতিয়া তুমি লাখত টনা বজৰা ধৰি থোৱা। মই এটা বস্তুটোৰ দামটো ভাল হ'ব লাগে, তেতিয়া লাখত তোমাৰ টনা বজৰা থাকিব। মই আপোনালোকে এটা কথা কৈছোঁ, যদি আপুনি নিবনুৱা, আপুনি একো কাম বন কৰা নাই, তেতিয়াহ'লে আপুনি যদি আপোনাৰ মাটি এনেই চন পৰি যোৱা মাটি আছে, এবিঘামান আছে, আপুনি সেই ৰমজান দাৰ যোগেদি আপুনি বগৰী খেতি কৰা যি প্ৰচেষ্টা আপোনালোকে পাব। আৰু মই এটা কথা আপোনালোকক জনাই দিওঁ, যি বগৰী খেতি এখেতে কৰি আছে আজিৰ পৰা 2-3 বছৰ হৈ গৈছে। তেখেতৰ বহুত লাভৱান হৈছে। আৰু যি এবিঘা মাটি যদি আপুনি খেতি কৰে, তেতিয়াহ'লে বৰ্তমান আপুনি উৎপাদনৰ মানে যি ইনকাম পাব আপুনি 50,000 পৰা 60,000 টকা এক বছৰত পাব পাৰে বুলি কৈছে। বেছিও পাব পাৰে। কিন্তু এটা কথা মই কৈ দিওঁ, যদি আপুনি এবিঘাতকৈ বেছি মাটি আপোনাৰ চন পৰি আছে, তেতিয়াহ'লে আপোনাৰ পইচা আপোনাৰ দুগুণ হ'ব পাৰে। যদি আপুনি বছৰেকত 2-3 লাখ টকাও আপুনি ইনকাম কৰিব পাৰিব। মই দাদাৰ পৰা বহুত ধুনীয়া ধুনীয়া কথাবিলাক জানিলোঁ। আৰু আপুনি এনেই বেলেগ খেতি কৰিছে নেকি? বাম খেতি লগাম, কবি খেতিটো। এতিয়া ফুলটো ধৰিছে ন? ধুনীয়া ফুল আহিছে এতিয়া। এইটো বিলাতী বগৰী বুলি কয় নেকি? অকণমান দীঘল জোঙাকৈ থাকে যে? নহয়, এইটো থাইলেণ্ডৰ। এইটো দুগাল নহয়, তোমাৰ একদম এনেকৈ গোটা গোটা হ'ব। এই বগৰীকেইটা কি আছিলে কৈ দিয়কচোন অকণমান। এইটো থাইলেণ্ডৰ এই আপেল বগৰী ন? লাগনটো কেনেকুৱা হয়? লাগন খুব ভাল, গছে নাৰাখে মানে গুটি এনেকুৱা হৈছে, তোমাৰ ঠাল ঠুল ভাঙি যাব। হয়। এতিয়া তুমি হেৰি মাহত আহিবা, আঘোণত আহিবা, তেতিয়া খুব ভাল দেখি পাবা। মই এটা কথা আপোনালোকক কৈছোঁ, এইটো থাইলেণ্ডৰ বগৰী। এইটো লাগনটো একদম আপেলৰ নিচিনা ধুনীয়া হয়। যেনিবা বগৰীটো সৰু হয়, কিন্তু চাইজটো আপেলটোৰ নিচিনা ধুনীয়া হয়। খাবলৈও আপেল একদম সৰুকৈ গুটি ওলাব দুটা। আপোনালোকে এইটো খেতি কৰিব পাৰে। যদি কিবা অসুবিধা হয়, তেতিয়াহ'লে আমি ডিছক্ৰিপশ্যনত এই ককাইদেউ ৰমজান দাৰ নাম্বাৰটো আমি দি দিম, আপুনি যোগাযোগ কৰি ল'ব পাৰিব। তোমালোকে আহিলে ভালেই লাগিছে, উঠাই মেলি নিলা বস্তুখিনি। এই চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে ৰাইজে।